এটা বয়সত ভাবিছিলোঁ কেতিয়া যে ডাঙৰ হ'ম, কেতিয়া ঘূৰিম ফুৰিম, বিন্দাছ থাকিম, কেতিয়া যে পঢ়া বাদ দিম, স্কুল কলেজ বাদ দিম। সেই যে স্কুলখন এৰি প্ৰথমবাৰৰ বাবে এই বিশাল পৃথিৱীখনত ভৰি দিছিলোঁ, ঠিক তেতিয়াৰে পৰাই জীৱনটো জটিল হ'ল, ওচৰ চুবুৰীয়াবোৰ জটিল হ'ল। এতিয়া আকৌ মন যায় সৰুকালিৰ দিনবোৰলৈ ঘূৰি যাবলৈ। মায়ে 1 টকা এটা দি পঠাই দেউল চাবলৈ, লগৰবোৰে কোনোবাই বুট খুৱায়, কোনোবাই বৰফ খুৱায়। এটকাটো ঘূৰাই লৈ আহি জমা কৰোঁ জীৱনত কিবা এটা কৰিম বুলি। কি যে দিন আছিল। লগৰজন স্কুলত নগ'লে ময়ো নাযাওঁ, লগৰজন ক'ৰবাত গ'লে ময়ো ঘৰত থাকিব নোৱাৰোঁ। এতিয়াতো ডাঙৰ হ'লোঁ, সকলো বুজিলোঁ। এই যে আপুনি মই কিছুমান কথাত আনৰ ওপৰত নিৰ্ভৰ কৰোঁ, মোৰ মতে সেইটোৱে আমাৰ সকলোতকৈ বেয়া গুণ। এই যে মই ক'লোঁ সি নগ'লে ময়ো নাযাওঁ। বিশ্বাস কৰক, এইবোৰ সাময়িক, একেবাৰেই অপ্ৰয়োজনীয় অদৰকাৰী কথা। আপুনি যিজনৰ খাতিৰত ৰৈ যাব, তেওঁ এই সময়ত আপোনাক বহু পিছত এৰি আগুৱাই যাব। মই বহু ক্ষেত্ৰত নিজেই অনুভৱ কৰিছোঁ, মোৰ উপস্থিতি যদি আপোনাৰ কাৰণে অপ্ৰয়োজনীয়, তেন্তে মোকো আপোনাৰ প্ৰয়োজন নাই। এই জীৱনৰ বাটত নিজকেই বহুবাৰ হেৰুৱাইছোঁ আৰু প্ৰতিবাৰে নিজক সজাই তুলিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই মোৰ লগত কাকোকেই সাঙুৰিব নোখোজোঁ। মই মাথো এতিয়া মোক ভাল পাওঁ, ভীষণ ভাল পাওঁ।